তো কেনেকুৱা লাগিছে এইটো ক'ব। এই পাহাৰৰ ৰাস্তা এনেকুৱা ৰাস্তাত আমি কিমান স্পীডত যাই আছোঁ, কিন্তু আমাৰ আছে ফুল পিকআপত স্কুটিয়ে উঠা নাই গাইজ। লটৰী স্কুটি গ'ল ইপিনে চাওক, আমাৰ হ'ল স্কুটি বেয়া। এই কি মজা বিউটিফুল প্লেচত চাওক, দেখো নয়া ষ্টাইল গাইজ, নয়া ষ্টাইল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃন্ময় ক্ৰিয়েটৰ অসমলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু আজি বৰ্তমান দেখাই পাইছে কলেজ ড্ৰেছত আছোঁ আমি। কলেজ ড্ৰেছত কিহৰ কাৰণে আছোঁ, আজি এক্সাম খতম হৈছে, সেইটো কাৰণে অলপমান ফুৰিব যাওঁ বোলো। আপোনালোককো দেখাওঁ, বহুত দিন ভিডিঅ' অহা নাই, সেইটো কাৰণে অলপমান বিজি আছিলোঁ। আৰু বাকী ভিডিঅ'বোৰ পাই থাকিব, ইয়াৰ পিছত আৰু এটা নেক্সট ভিডিঅ' আহিব, মজা ভিডিঅ' আহিব। আজি দেখাই আছোঁ আৰু এইখিনি চাওক, পিনে মই এইটো কেনেকুৱা লাগিছে এইটো ক'ব। কাৰ হেলমেট কৈ আছোঁ, পিছত কৈ আছোঁ, এণ্ডিঙত কৈ আছোঁ, এণ্ডলৈকে এইকাৰণে ভিডিঅ'টো চাই থাকিব আৰু চাই থাকক। কিনা একদম মজা মানে আমাৰ দেখাই আছোঁ ক'ত যাই আছোঁ। গাইজ চাই দীঘলী পুখুৰী পিনে দীঘলী পুখুৰী আমি ক'ত যাই আছোঁ আপোনালোকে গেছ কৰি কিনে কমেণ্টত জনাওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আমাৰ ভিউটো এতিয়া বাৰু দীঘলী পুখুৰীৰ ভিউটো পাই আছে, বাকী যেতিয়া আমি মেইন মঞ্জিলটোত পাওঁ তেতিয়া আৰু গাইজ ৰাস্তাটোত চাওক আপোনালোকে, এই পাহাৰৰ ৰাস্তা এনেকুৱা ৰাস্তাত আমি কিমান স্পীডত যাই আছোঁ, কিন্তু আমাৰ আছে ফুল পিকআপত স্কুটিয়ে উঠা নাই গাইজ। কি ক'ব, এয়া ফুল মানে চাওক মানে একদম গাইজ। অ' মাই গড, আমাৰ ভৰি বিষাই আছে গাইজ, খোজকাঢ়ি অহা নাই হ'লেও ভৰি বিষাই আছে স্কুটি দাঙি দাঙি। আৰু অলপমান ওপৰত আছে গাইজ, চাওক গোটেইখিনি দেখাম আপোনালোকক, খালি ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। গাইজ এইফালে আমাৰ লাগি গ'ল লটৰী, স্কুটি গ'ল ইপিনে চাওক, স্কুটি ষ্টাৰ্টে হোৱা নাই, এতিয়া হৈ গ'ল ষ্টাৰ্ট। চাওক গাইজ ইফালে আমাৰ হ'ল স্কুটি বেয়া। এই কি মজা বিউটিফুল প্লেচত চাওক, কি মজা প্লেচ গাইজ, কি তামাম প্লেচ গাইজ, প্লেচটো তামাম, কিন্তু স্কুটিখনে অলপমান প্ৰব্লেম দিছে ৰ'ব গাইজ। আৰু অলপমান ওপৰত আছে, কিন্তু উঠাই যাই কিনে আপোনালোকক দেখাই আছোঁ। देखो गाइस ऐसा सीन हो गया हमारे साथ बहुत बड़ा कांड हो गया गाइस। ऐसे स्कूटी ले जाना पड़ रहा है ऊपर की तरफ, नीचे की तरफ जब आऊँगा ना भाई साहब देखो नया स्टाइल गाइस, नया स्टाइल ओ भाई सब गाइस আজি ড্ৰোন নাই, সেইটো কাৰণে আপোনালোকক এনেকুৱা কৰি দেখাই আছোঁ। এইখিনিত আজি ড্ৰোন নাই, আৰু ড্ৰোন থাকিলে মজা কৰি দেখালোঁ হয়, কিন্তু চাওক আৰু অলপমান ওপৰত আছিলে, কিন্তু আমি কেনেকৈ যাম আৰু স্কুটিখন থৈ কিনে যাব পাৰিলোঁ হয়, কিন্তু স্কুটিখন ইয়াতে অকলে আৰু থৈ দিব কাৰণে সেই নকৰোঁ। আৰু সেইপিনে চাওক, সেইপিনেও মানুহ আছে, সেইপিনে অলপমান জুম কৰি দিছোঁ আপোনালোকক, সেইখিনিত অলপমান মানুহ আছে, সেইখিনিত গাড়ী চাড়ীবিলাক থৈ দিয়া আছে। সেইবিলাক কি মজা প্লেচ, ইয়াতে একদিন ড্ৰোনখন লৈ আহি কিনে আপোনালোকক দেখাম, গোটেইখিনি ভালদৰে দেখাম, গোটেই গুৱাহাটী দেখা পায় ইয়াৰ পৰা গাইজ। পুৰা ইভিনিং টাইম ন, চব দেখা পাব গাইজ। ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু জেগাখিনি কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাব। এইটো ৰ ঠাই পুৰা নেচাৰেল ঠাই হয়। এই তুমি कैसा लगा? एकदम बढ़िया लगा। स्कूटी का हालत भी बहुत स्कूटी का हालत खत्म हो गया आज तो। আৰু আপোনালোকক কম খুজি আছিলোঁ, এইটো কাৰ হেলমেট, এইটো মোৰে হেলমেট। দিয়ক গাইছ কেনেকুৱা লাগিছে ক'ব, কিন্তু মই নতুন হেলমেট কিনিছোঁ গাইছ, চাই লওক পূৰা মানে, পিছত ষ্টিকাৰ লগাম বাৰু, এতিয়া লগোৱা নাই মানে, চাই লওক এতিয়াতে কেনেকুৱা লাগিছে ক'ব কমেণ্টছ কৰি কিনে, বাকী চাই থাকক। চাওক গাইছ ইয়াতে পিনে অলপমান মন্দিৰ চন্দিৰ আছে, ওপৰ পিনেও মজা, প্লেচটো মজা কিন্তু গাইছ চাওক বহুত মজা প্লেচ। দিছ ইজ দ্য বিউটি
beauty, natural beauty. This is the natural beauty, guys. পুৰা একদম আপোনালোকৰ ওপৰত যাই কিনে দেখাই আছোঁ ৰ'ব গাইছ। ইয়াতে সেইটো বিউটি দিনত চালে আৰু ভাল পালে হয় বিউটিটো। এতিয়া মানে ৰাতি ইমান এটা ভাল বিউটি দেখা নাপায়। চাওক কি মজা বিউটি এইখিনিত। এনেকৈ চাওক গোটেই গুৱাহাটী দেখা পায়, অল গুৱাহাটী ইয়াতে। চাওক কি মজা এৰিয়া গাইছ। এইখিনিতে বিউটিটো চাওক আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যিমান পাৰে সিমান কমেণ্টছ কৰক আৰু শ্বেয়াৰো কৰক অলপমান। এই চাওক কি মজা এইখিনিতে ब्यूटीफुल व्यू। कैसा लगा ऊपर आकर? है एकदम बढ़िया खतरनाक क्या बोलूँ মানে আমি ওপৰ চাৰ্টটোকে খুলি লৈছোঁ, গৰম লাগিছে সেইটো কাৰণে মানে গেঞ্জি পিন্ধি কিনে আইছ চলাই দিয়ক অলপমান। দিয়ক এণ্ড কৰি